আপোনাৰ চূণ এটা আৰু পানী তুলিবৰ কাৰণে বাল্টিং এটা লৈ লৈছোঁ। এইটো আপোনাৰ আধা বেগে আছে, মানে এক বেগ আনিছিলোঁ চূণ, আধা দিছোঁ। বিশেষকৈ মানে আদাই দিব লাগে ইয়াত, বেছি দিলে মানে মাছৰ মানে পূৰা বেয়া হৈ যাব পাৰে। সেইটো কাৰণে আপোনালোকে স্কিপ নকৰাকৈ চাই থাকক। পুৰা বস্তুটো কৰি আছে চাওক, এইটো কেনেকৈ কৰিছে চাওক। কিমান ডাঙৰ আছে। ইয়াত মাছ আছে আপোনাৰ 10,000 পোনা মাছ দিছিলোঁ। এতিয়া চাগে বৰ্তমান 1 কেজি 2 কেজিমান হৈছে চাগে, আমিও ধৰি চোৱা নাই এতিয়ালৈকে বৰ্তমান। এইটো চাওক, পানীটো কিমান ৰঙা হৈ গৈছে, খোলা হৈ গৈছে চাওকচোন। পানীটো মানে পূৰা খোলা হৈ গৈছে, ধৰিব নোৱাৰি, কিন্তু খোলা হৈ গৈছে বুলি মানে আমি দেখিছোঁ। সেইটো কাৰণে চূণটো মিলাই কিনি দিলে মানে কি হয়, বস্তুটো চফা হৈ যায়, বাহিৰতো মানে নাইকিয়া হৈ যায়। আপোনালোকক আকৌ দেখুৱাম কিমান হয়, কিমান হৈছে, চাইজটো কিমান ডাঙৰ, কিমান কেজি হৈছে, সেইটো আপোনালোকক দেখুৱাই থাকিম পিছত। গাইজ আপোনালোকে চাব, কিনাৰে কিনাৰে দেখুৱাবলৈ চেষ্টা কৰিম। চাওক গাইজ কিমান দূৰ হয়, কিমান পাৰবিলাক মানে ডাঙৰকৈ বনাবলগীয়া হয়, নহ'লে পানী আহি গোটেই মাছকেইটা লৈ যাব। গাইজ আপোনালোকে চাওকচোন, যোনে মানে বিজনেছ কৰিব মন যায়, মাছৰ বিজনেছ কৰিব পাৰে, বিভিন্ন ধৰণৰ মানে হৈ যায়। ইয়াত আপোনাৰ পাৰটোত গাহৰি পালন কৰিব পাৰে, আপোনাৰ মুৰ্গী পালন কৰিব পাৰে, বিভিন্ন ধৰণৰ বস্তু কৰিব পাৰে। মই ভাবি আছোঁ এইবাৰ এইটো মাছটো সিঁচিকিনি যিমানটো হেৰি হয় পোনা দি কিনি, তাৰপিছত কি কৰিম বুলি ভাবিছোঁ, মাছ দি কিনি ইয়াৰ ওপৰত গাহৰি ফাৰ্ম এটা খুলি দিম বুলি ভাবি আছোঁ। গাইজ যদি আপোনালোকে ভাল হ'বনে বেয়া হয়, কৈছোঁ মই যে এইটো মাছৰ বিজনেছ কৰিলে মানে বহুত ভাল। আপুনি যদি মাছ বিজনেছ কৰিব পাৰে নহয়, আপুনি লাখ টকাও ইনকাম কৰিব পাৰিব যদি কৰে। এনেকৈ পুখুৰীটো বনাই ল'ব লাগে, বনাই কিনি আপুনি 10-20 হাজাৰ পোনা আপোনাৰ জীয়াই দিব লাগে। তাৰপিছত আপোনাৰ এবছৰত বা ছমাহত তেনেকৈ ভিটামিন চিটামিন দিলে মানে ছমাহতে আপুনি বিক্ৰী কৰিব পাৰে। যদি ভিটামিন নিদিয়ে আপুনি 1 বছৰমান লাগি যায়। আমাৰতো ভিটামিন চিটামিন একো দিয়া নাই, মানে আপোনাৰ নৰ্মেল দানা দিছোঁ, কলপাত দিওঁ, আপোনাৰ ভুচি দিওঁ, আৰু তেনেকৈ মানে বেলেগ বেলেগ বস্তু দিয়ে আৰু। দেউতাহঁতে কি কি দিয়ে আমি নাজানো, ময়ো দিওঁ, মই কলপাত চলপাত হেৰি কৰি কিনি দিওঁ। তাৰপিছত আপোনাৰ যিমানটো হেৰি হয় মানে দানা খাব লাগে সিহঁতে, ইমানটো পালে মানে